Hello everyone, কি খবৰ সকলোৰে ভালে আছে নে ময়ো ভালে আছো আৰু আজি লক্ষ্মী পূজা সেইবাবে ব্লগটো আৰম্ভ কৰি দিছো সকলোৰে ঘৰে লক্ষ্মী পূজা পাতিব আৰু আমাৰ ঘৰটো সৰুকে নিয়ম কৰিছো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো যোৱাবাৰ মই লক্ষ্মী পূজাৰ ব্লগ দিছিলো বহুত মানুহে চাইছে আৰু ভাল পাইছে ভাবিলো এইবাৰো ব্লগ এটা দি দিওঁ তো ভিডিওটো আৰম্ভ কৰিয়ে দিছো আৰু কেনেকে মানে কি নিয়ম কৰো তো আপোনালোকৰ দেখুৱাই থাকিম কিবা কিবি যদি ভুলো হয় তো আপোনালোকে শুধৰাই দিব আৰু ভিডিওটো আৰম্ভ কৰি দিছো তেনেহলে এয়া নাৰিকল গুছাই আছে সাইডতে আকৌ খৰিও ফালি থৈছে এই দুটা আমাৰ ছাগলী আৰু এইফালে মায়ে শিৱদাক কিবা কৈ আছে এইটো সাইডো আমাৰ খেতি কৰি থোৱা আছে ধনিয়া আৰু এই শিৱদাই কলপুলি ৰুব এতিয়া এইয়া শিৱদাই ৰুই আছে কলপুলি এটো ৰুইছে আৰু এটা ৰুইছে আগত আৰু এটা এইফালে ৰুইছে তামোল পুলি মা খোপাটো খতে বৰ ধুনীয়া লাগিছে দেখিবলৈ ফালে এয়া কালাৰ চালাৰ কৰি লৈছে পুৰা লক্ষ্মী পূজা বুলি এয়া শিৱদাক আমথালি এটা পাৰিবলৈ কৈছো জল্দি জল্দি আৰু পাৰি আছে এইফালে আমাৰ খেতি কৰিছে ইয়াত ধনিয়া গুটি কমলা এনেকে সিচিছে আৰু এইফালে আমাৰ লৰাটোৰ কাৰণে জেউৰা দিছে নতুনকে অৱশ্যে আমাৰ ভালো হ'ব কাপোৰ মেলিবলৈ এয়া গোসাই থপনাখন তলতে স্থাপন কৰিছো বস্তুবোৰ যোগাৰ কৰি আছো আৰু আছে বাৰু বাকি আপোনালোকে ভিডিওটো চাই থাকিব আৰু এইফালে মই পায়সৰ কাৰণেও যোগাৰ কৰি আছো আৰু এইফালে গাখীৰ উতলি গ'ল এতিয়া মই চাউলখিনি দি দিম আৰু এইফালে মই ধুনীয়াকৈ ৰেডি হৈ গলো আৰু এইফালে মোৰ পায়সখিনিও হৈ গ'ল ধুনীয়াকৈ এয়া মই লক্ষ্মীমাৰ থপনাখন তলতে সজাইছো যদি কিবা ভুল হৈছে জনাব মাৰ থপনা ধুনীয়াকৈ সজোৱা হৈ গ'ল আৰু মই এতিয়া সোনকালে চাকি জ্বলাওঁ কাৰণ আজি 4টা বজাৰ পৰা চন্দ্ৰগ্ৰহণ মিলিছে সেইবাবে মই জলদি জলদি কৰিছোঁ আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এয়া লক্ষ্মীমাৰ ওচৰত চাকি গছ জ্বলাই ললো আৰু প্ৰসাদৰ ওচৰত থৈ দিয়া হৈছে এতিয়া লক্ষ্মী চৰিত্ৰখন পঢ়ি লওঁ লক্ষ্মী চৰিত্ৰখন পঢ়ি হ'ল পঢ়ি লৈ সেৱা জনাই এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ প্ৰসাদ খাম এতিয়া আৰু মোৰ ভিডিওটো বেছি দীঘল নহ'ব চাগে তথাপি যিমান পাৰোঁ দেখুৱাম আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আমাৰ নিৰে হৈ কৈছে অকণ হৈ কৈছা কৰা ধুতিও পিন্ধি লৈছে ধুতি পিন্ধি লৈছে আৰু এইফালে সেৱা কৰিছে কৃষ্ণ কৰা ভালকৈ শুন এতিয়াহে আহিছে প্ৰসাদ খাই আছে হা নাই কিবা এটা থাকিব যোৱা পায়স কিনি এবাৰ এইটো আমাৰ পণ্ডিতে এবাৰ ঢোল লৈছে এয়া বৰমাহঁতৰ কাৰণে প্ৰসাদ সজাইছোঁ এয়া বৰমাহঁত বহিয়ে আছে বাৰান্দাতে লগ প্ৰসাদ এয়া ডাঙৰ বৰমাহঁতৰ ঘৰলৈ আহিছোঁ প্ৰসাদ দিবলৈ বৰমা প্ৰসাদ কৃষ্ণ এইজনী বৰমা
ওলাবই পৰা নাই ভিতৰৰ পৰা লগ প্ৰসাদ এনেকে ওলাম এতিয়া মই বনাইহে আছো কি বনাইছে মই চুজি চব্জি বনাইছে আৰু এয়া জেঠাই প্ৰসাদ খাব তোমালোকৰ ঘৰতে এখন লৈ যাচোন দিয়ক এয়া আমাৰ পলাশে ঘোষা গাই আছে ঘৰ আহিলোঁ এয়া আমাৰ দিৱালী লাগিয়ে গ'ল লক্ষী পূজাতে আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ কেনেকুৱা লাগিল চাই জনাবচোন যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই